হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। 2026 বৰ্ষৰ যিয়ে ডি এল এড এক্সামৰ বাবে এপ্লাই কৰিছিলা, এণ্ট্ৰেঞ্চৰ কাৰণে এপ্লাই কৰিছিলা, তোমালোকৰ এডমিট কাৰ্ডটো এতিয়া তোমালোকৰ লাইভত আহিছে। যদি তোমালোকে তোমালোকৰ এডমিট কাৰ্ডটো তোমালোকৰ মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব বিচৰা, তেন্তে তোমালোকে মোবাইলত তোমালোকৰ থকা ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি ল'বা। তোমাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি চাৰ্চ কৰিবা DLED এডমিট কাৰ্ড ডাউনলোড। DLED এডমিট কাৰ্ড ডাউনলোড কৰাৰ পাছত অলপ ওপৰত আনিবা, তাৰপিছত চাবা যে আছাম DLED এডমিট কাৰ্ড 2026 চিক্ৰেট। তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত এনেকুৱা এটা ৱেবছাইট অ'পেন খাব। ৱেবছাইটটো অ'পেন কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পাছত এই তলত ইয়াত চাব পাৰিবা যে ডাউনলোড এডমিট কাৰ্ড। ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিবা। ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি তোমালোকে তোমালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু তোমালোকৰ ডেট অফ বাৰ্থেৰে তোমালোকৰ লগইন কৰি ল'বা। চোৱা কেনেকৈ লগইন কৰে। লগইন কৰাৰ পাছত তোমালোকৰ এনেকুৱা এটা পেজ অ'পেন খাব, য'ত তোমালোকৰ নাম, তোমাৰ ফাদাৰ নেমছ, তোমাৰ মাদাৰ্ছ নেমছ এইবিলাক থাকিব আৰু তোমালোকৰ চিক্ৰেট DLED এপ্লিকেশ্যন নাম্বাৰটো থাকিব। যদি তোমালোকে একনলেজ নাম্বাৰটো তোমালোকে আকৌ ডাউন কৰিব বিচাৰা, ডাউন কৰিব পাৰা। যদি ডাইৰেক্ট তোমালোকে এডমিট কাৰ্ড ডাউন কৰিব বিচাৰা, ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিবা। ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা ধৰণৰ তোমালোকৰ এডমিট কাৰ্ডটো অ'পন হৈ যাব। তাৰপিছত তোমালোকে ছেভ PDFত গৈ কিনে তোমালোকে ছেভ PDF মাৰি দিবা আৰু তোমালোকৰ এডমিট কাৰ্ডটো এনেদৰে ডাউন হৈ যাব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ তোমালোকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ আৰু তোমাৰ বন্ধুবৰ্গলৈ এটা শ্বেয়াৰ কৰি দিয়া।